পোনপ্ৰথমে পংকজ শইকীয়া চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ ক্ৰিকেট জগতৰ 5টাকৈ প্ৰশ্নৰ শিতান। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে উপভোগ কৰিব আৰু আপোনালোকৰ সাধাৰণ জ্ঞানৰ ভঁৰাল চহকী কৰিব। আহক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। এইখিনিতে কৈ থওঁ, একোটি প্ৰশ্নৰ পিছত আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। এই 5 ছেকেণ্ডত আপুনি শুদ্ধ উত্তৰটো মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে আহক আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন, ক্ৰিকেট বেটখন কি কাঠেৰে তৈয়াৰী? আকৌ এবাৰ কৈছোঁ, ক্ৰিকেট বেটখন কি কাঠেৰে তৈয়াৰী? যিসকলে জানে সেইসকলে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। টাইম ষ্টাৰ্ট নাও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উইল গছৰ কাঠেৰে তৈয়াৰী। দ্বিতীয় প্ৰশ্ন, ক্ৰিকেট খেলৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? সময় আৰম্ভ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হ'ল WC গ্ৰেছ। আকৌ এবাৰ কৈ দিছোঁ, WC গ্ৰেছ। 3 নম্বৰ প্ৰশ্ন, কোনজন ক্ৰিকেট খেলুৱৈক ব্লেক বেটমেন হিচাপে জনা যায়? সময় আৰম্ভ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জৰ্জ হেডলি। আকৌ এবাৰ কৈ দিছোঁ, জৰ্জ হেডলি। চতুৰ্থ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত থকা ক্ৰিকেট খেলপথাৰখন ভাৰতত অৱস্থিত। খেলপথাৰখনৰ নাম কি? সময় আৰম্ভ। কি হৈছে চেইল, হিমাচল প্ৰদেশত অৱস্থিত। আকৌ এবাৰ কৈছোঁ, চেইল, হিমাচল প্ৰদেশ। পঞ্চম তথা অন্তিম প্ৰশ্ন, ক্ৰিকেট খেলত ব্যৱহাৰ কৰা ষ্টাম্পৰ উচ্চতা কিমান? সময় আৰম্ভ। হৈছে 28 ইঞ্চি। আকৌ এবাৰ কৈ দিছোঁ, 28 ইঞ্চি। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটি টিপিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।